পকা অমিতা আৰু কঁঠালগুটিৰ এখন বইল শাক গৰমত খাবৰ কাৰণে বহুত উপযোগী। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। Hello everyone, welcome to my channel. This channel is all about delicious recipes and fun cooking tips. Whether you are a pro in the kitchen or just starting out, there is something for everyone. So let's begin this video journey together. এখন পাত্ৰ লৈ মই পুননোৱা শাককেইবিধ হাতেৰে অলপকৈ ছিঙি ল'ম, কটাৰী ইউজ নকৰোঁ। পুননোৱা শাকৰ বিভিন্ন ধৰণৰ হেল্থ বেনিফিটছ আছে, যেনে ই কিডনী ফাংচনটো ষ্ট্ৰং কৰে বা ৰিডিউচিং ৱাটাৰ ৰিটেনশ্যন, লগতে লিভাৰক ছাপৰ্ট কৰে, লগতে ডাইজেষ্টিভ ডিজৰ্ডাৰৰ ক্ষেত্ৰত ই বহুত উপযোগী হয়। কলেষ্টৰল লেভেলটো ৰিডিউচ কৰি হাৰ্টৰ হেল্থটো ষ্ট্ৰং কৰি ৰাখে আৰু বিভিন্ন ধৰণৰ ইয়াৰ গুণাগুণ আছে, যিবিলাক কৈ থাকিলে আচলতে শেষেই নহ'ব। আৰু ইয়াক পাবলৈও আচলতে তেনেই সহজ। আমাৰ গাৰ্ডেন এৰিয়া বা আশে পাশে থকা বননিবিলাকৰ ওচৰতে ই থাকে, কিন্তু ইয়াক চিনি পাব লাগিব। এয়া মোৰ গোটেইখিনি গুচাই শেষ হৈ গৈছে। এতিয়া মই পানী অকণমান দি এইখিনি পুনৰনবা শাকখিনি মই ভালদৰে ধুই ল'ম। লগতে মই ইয়াত পকা অমিতা আৰু আলু মই ৰেডি কৰি লৈছোঁ। কঁঠাল গুটিকেইটা মই বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। লগতে এয়া পিঁয়াজ আৰু আদা ৰচুন, বছ ইমানেই লাগিব আৰু একো নালাগে। এতিয়া গেছটো অন কৰি মই কেৰাহী এখন পাতি তাতে মই অলপমান পানী দি লৈছোঁ। এতিয়া মই পানীখিনিত কাটি থৈ দিয়া পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্টটো দি ভালদৰে উতল এটা আহিবলৈ দিম। এয়া পানীখিনি উতল এটা আহিছে। উতলটো অহাৰ পিছত মই ইয়াত কাটি থৈ দিয়া পকা অমিতাৰ টুকুৰাকেইটা আৰু আলু দুটা দি লগত নিমখ মই সৰু চামুচেৰে 1 চামুচ দি ল'ম আৰু ভালদৰে এইখিনি অলপ সময় সিজিবলৈ দিম। 5 মিনিটমানৰ পিছত মই ধুই থৈ দিয়া এয়া কঁঠাল গুটিকেইটাও মই ইয়াত দি লৈছোঁ। লগত মই অকণমান হালধি দিছোঁ, এইটো আপোনালোকে নিদিলেও হয়, মই অকণমান দি লৈছোঁ। এতিয়া ভালদৰে উতলটো অহাৰ পিছত অকণমান সময় পিছত মই ধুই থৈ দিয়া পুননোৱা শাক কেইডালমান দি পিনি ভালদৰে ঢাকনখন মাৰি ল'ম আৰু গেছটো চিমত কৰি পিনি মই প্ৰায় 15 পৰা 20 মিনিট সময় মই সিজিবলৈ দিম। 20 মিনিট সময় পাৰ হৈ গৈছে। এতিয়া মই আলুকেইটা এক্সট্ৰাকৈ পিটিকা কৰিবলৈ ইয়াৰ পৰা আঁতৰাই ল'ম। এতিয়া দাইল ঘুটা ঘুটনিখনেৰে মই গোটেই বস্তুখিনি ভালদৰে ঘুটালি ল'ম, যাতে অমিতাখিনি মিহি মিহি হৈ পিনি জোলৰ লগত মিলি যায় আৰু খাবলৈ বেছি টেষ্টি হয় তেতিয়া আচলতে। এতিয়া মই মান ধনিয়াৰ পাত 2 খিলামান ওপৰত দি অলপ সময় 1 পৰা 2 মিনিট সময় মই গেছত ৰাখি থৈ দিম। এয়া চব কি ধুনীয়া হৈছে, কঁঠাল গুটিকেইটাও সিজি গ'ল। এয়া মোৰ পুননোৱা শাক পকা অমিতা আৰু কঁঠাল গুটিৰ লগত ৰেডি হৈ গ'ল। গৰমৰ দিনত শৰীৰটো ঠাণ্ডা কৰাৰ এটা ধুনীয়া ৰেচিপি এইটো। বেছিকৈ তেল মছলা খোৱাতকৈ এনেদৰে বইল শাক বনাই খাব, তেতিয়া শৰীৰটোও আৰাম পাব আৰু খাবলৈ টেষ্টিও হ'ব। আপোনালোকে এই শাকবিধ কেনেদৰে খায় মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ আহোঁ, ধন্যবাদ। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.